গাইজ মই পুনৰ আপোনালোকৰ মাজলৈ আহি উপস্থিত হৈছেহি মোৰ অন্য এটা ৰেচিপি লৈ। এইকেইদিন মই মাজতে ভিডিঅ' কৰা নাছিলোঁ, তাৰ বাবে বহুত দুখিত। মই মোৰ ব্যস্ততাৰ মাজত আছিলোঁ, তাৰ বাবে ভিডিঅ' দিব পৰা নাই। কিন্তু আজি আপোনালোকৰ বাবে এটা বিশেষ ৰেচিপি লৈ আহিছোঁ আৰু নিশ্চয়কৈ আজি এই ৰেচিপিটো আপোনালোকে বনাই খাই খুব ভাল পাব। এটা বহুত পপুলাৰ আৰু বহুত টেষ্টি ৰেচিপি যি হৈছে লাই শাকৰ সৈতে চিকেনৰ ৰেচিপি। এনেধৰণে মুৰ্গী মাংস বনাই খালে খুব সোৱাদ হয় আৰু বহুত সহজতে বনাই দিব পাৰি। আপোনালোকে সেইবাবে আজি ভিডিঅ'টো চাওক আৰু চাই আপোনালোকেও বনাওক আৰু নিজৰ প্ৰিয়জনক খুৱাওক। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাংস বনাবৰ বাবে এনেধৰণে মিহি মিহিকৈ পিঁয়াজ অলপ কুটি ল'ব, 2-3টামান। তাৰ লগত জলকীয়া আপোনালোকৰ সোৱাদ অনুসৰি দিব, কিমান জ্বলা খায়। এয়া আদা নহৰু আৰু ইয়াৰ লগত জলকীয়া একেলগে মই গুড়া কৰি লৈছোঁ। এয়া লাই শাক লাগিবই, আমাৰ লাই শাকে দিয়ে মেইন আজি মাংসটো। আৰু এয়া হৈছে জিৰা, এয়া ধনিয়া, এয়া হালধি আৰু এয়া নিমখ। এই গোটেইখিনি মিলাই আমি এটা পেষ্ট বনাই ল'ম। আৰু এয়া হৈছে মুৰ্গীৰ মাংসখিনি আৰু লগতে আলু আছে। মই নিমখ হালধি আৰু জিৰা ধনিয়া আদা নহৰু পেষ্ট দি পেলাই সানি পেলাই থৈ দিছোঁ প্ৰায় এঘণ্টামান। প্ৰথমতে কেৰাহীখন গৰম হ'বলৈ দিম। কেৰাহীখন গৰম হোৱাৰ লগে লগে তাত মিঠাতেল দি দিম। এতিয়া তেলখিনি ভালদৰে গৰম হৈ গৈছে। এতিয়া আমি তাতে পিঁয়াজ আৰু জলকীয়াখিনি দি দিম। অলপ সময় এনেদৰে ভাজিব লাগিব, পিঁয়াজ জলকীয়াখিনি অকণমান ৰঙচুৱা হোৱালৈকে। এতিয়া অকণমান ৰঙচুৱা হৈ গৈছে পিঁয়াজখিনি। এতিয়া তাতে আদা নহৰু পেষ্টখিনি দি দিম। এতিয়া এইখিনি সিজে মানে আমি জিৰা ধনিয়া আৰু হালধি গুড়িখিনি একেলগে মিহলাই পানী দি পেষ্ট বনাই লওঁ। আপোনালোকে যদি বিচাৰে ইয়াৰ লগত জলকীয়া পাউডাৰো দি ল'ব পাৰে, কিন্তু মই লাই শাক দিম যিহেতু জলকীয়া পাউডাৰ ব্যৱহাৰ নকৰোঁ, তেতিয়া সোৱাদটো ইমান এটা ভাল নালাগে। কেঁচা জলকীয়া আপোনালোকে ব্যৱহাৰ কৰিব। এতিয়া হৈ গৈছে আমাৰ পেষ্টটো। এতিয়া অলপ দেৰি এনেদৰে ভজাৰ পিছত পিঁয়াজখিনিতে আমাৰ পেষ্টটো দি দিম। মছলা মই অলপ কম ব্যৱহাৰ কৰিছোঁ, যিহেতুকে মই মাংসখিনি সানোতে তাতেও মছলা দিছোঁ। পিঁয়াজখিনি ভাজি হৈ গৈছে প্ৰায়। এতিয়া মাংসখিনি দি দিম। এনেধৰণে মাংসখিনি প্ৰায় আধা ঘণ্টামান ভাজি থাকিব লাগিব, যেতিয়ালৈকে মাংসখিনি প্ৰায় সিজি নাযায়। এতিয়া প্ৰায় আধা ঘণ্টামান মই এনেদৰে ভাজি আছোঁ। মাংসখিনি সিজিয়ে গৈছে মাংসখিনি। এতিয়া মাংসখিনিত অকণমান নিমখ দিম। নিমখ অলপ এইকাৰণে দিওঁ কাৰণ মই মাংসখিনি সানোতে নিমখ দি থৈছিলোঁ। বেছিকৈ দিলে বেছি হৈ যাব নিমখটো। এতিয়া অকণমান মাংসখিনি লাগি ধৰিছে, দেখিছে নহয়। এতিয়া এই সময়ছোৱাতে গেছটো অকণমান কমাই ল'ব। কমাই লৈ পেলাই লাই পাতখিনি কাটিব নালাগে, আপোনালোকে হাতেদি ধৰি ছিঙি পেলাই দি দিলেই হ'ল।
যেতিয়া শাকখিনি একদম কাটি দিয়ে তেতিয়া সিজি পেলাই নাইকিয়া নিচিনা হৈ যায়, তেতিয়া খাই ভাল নালাগে। যদি এটা ক্ৰাঞ্চ থাকে তেতিয়াই খাই ভাল লাগে। দি পেলাই লাহেকৈ লৰাই দিওঁ। এতিয়া মাংসখিনিত পানী দি দিম, উতলাই থোৱা পানী। গেছটো বঢ়াই দিম। আৰু ভালদৰে উতলিব দিম। এতিয়া হৈ গৈছে জোলখিনি, থুপথুপীয়া নিচিনা হৈ গৈছে। এনেকুৱা হ'লে খাবলৈ বেছি সোৱাদ হয়, সেইবাবে মই গোটা কৰি ৰাখিছোঁ। এতিয়া মাংসখিনি ছাৰ্ভ কৰিম গৰমে গৰমে। এয়া লাই শাকেৰে মুৰ্গীৰ মাংস আমাৰ ৰেডি হৈ গৈছে। আপোনালোকেও বনাওক, বনাই খাওক, আপোনজনক খুৱাওক, নিশ্চয় ভাল পাব। এটা খুব সোৱাদ লগা ৰেচিপি হয়। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পালে চাই, যদি ভাল পালে তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।